কেনে লাগিছে জোৰা জোৰা পাভনে বাৰু ইয়াত আনন্দ ফূৰ্তি কৰক দুইটাকে দেখি ঘৰ আকৌ মুগাকে ফালিব মোৰ থেংক ইউ মণিক বহুত বহুত ধন্যবাদ আমি কালী পূজা কমিটিৰ তৰফৰ পৰা আৰু আমাৰ মণিবৌৰ ভাল নামটো পাপৰি মণিবৌক আমি অকণমান আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁক অকণমান আমি মৰম জনাব বিচাৰিছোঁ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাব পাপৰি আমাৰ আজিৰ ঘোষক হিৰু কাশ্যপে হাত চাপৰি এটা ডাঙৰকে লাগিব থেংক ইউ গুণৰা একদম ধুনীয়াকৈ বজাই দিছে থেংক ইউ সকলোকে দিয়া মণি অকণমান মাতটো শুনাই দিয়া কি খবৰ মই কিমান বাৰ কৈছো যে মই নুঠো পৰহিয়াৰ পৰা কাজিয়া লাগিছে যে এইটো মঞ্চত মই নাযাওঁ মই নুঠো কিয় জানেনে মোক কৈছে তুমি যাব লাগিব 11টা বজাৰ পাছত উঠিব লাগিব মোক ফাংচনলৈও আহিবলৈ কৈছে আৰু 11টা বজাৰ পাছত মাতিছে মইতো বুজি পোৱা নাই এতিয়াহে গম পালো ইয়ালৈ আহি 2 নম্বৰ গৰাকী আগত বহি আছে মানে 11টাত তেখেত গুচি যাব 11টা বছত মই আহিম মানে দেখিছে কেনেকুৱা মানুহ এতিয়া একো নকওঁ কাইলৈ বেহাৰবাৰীত দি আছো এইটো দিম নে নিদিম দিব লাগিব আৰু দিম ন যি নহওক ভাল লাগিছে মানে একদম ঘৰুৱা লাগি গ'ল আচলতে ক'ৰবাত অনুষ্ঠান কৰিবলৈ আহিছো যে তেনেকুৱা লগা নাই বেক ষ্টেজত অকণমান নাচি আছো ইমান ধুনীয়া গান গাইছে চবে আৰু ধন্যবাদ জনাইছো সিদ্ধাৰ্থ দাক আচলতে সিদ্ধাৰ্থ দাই মোক 3 দিনমানৰ আগতে ক'লে তই যাবিনে আমাৰ তালৈ মই বোলো হ'ব দিয়া যাম ইয়াত অলপ আগতে যোজনা এটা মাৰিছিলে ল'ৰাজনে যে ওখ চেণ্ডেল বুলি যোজনা এটা দিছে উপায় নাই পিন্ধি আহিছো যি বোকা এইযোৰেহে অকল ৰক্ষা কৰিলে নহ'লে ইমান সময় মোক ষ্টেজত কোনেও দেখি নাথাকিলে হয় থেংক ইউ আমি মণিবৌ আৰু সিদ্ধাৰ্থদাৰ জুতিটো সদায় দেখি আছো হয়নে নহয় আপোনালোকৰ মন নাযায়নে বাৰু যে মণিবৌ অৰিজিনেল জন কোন যায়নে নাযায় মন যায় অৰিজিনেল জনক মাত্ৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো মণিবৌ অৰিজিনেল বাবাতুদা এটা সুন্দৰ হাত চাপৰি দিয়ক অৰিজিনেল জন আহি আছে আৰু বাবাতুদাক আমি এখনি ফুলাম গামোচাই আদৰণি জনাব বিচাৰিছো আদৰণি জনাব আমাৰ সিদ্ধাৰ্থ দাই দুখ লাগিছিলে চাগে আমাৰ অৰিজিনেল গৰাকী ক'ত আছা গুচি আহা নাই শুনে গৈছে সকলোতে দীপাৱলীৰ শুভকামনা জনালোঁ আৰু সিদ্ধাৰ্থ দাই ইমান ধুনীয়া অনুষ্ঠান তালৈ নিমন্ত্ৰণ কৰিলে তাৰ বাবে সিদ্ধাৰ্থ দাকো ধন্যবাদ জনালোঁ সকলো ভালে থাকক হাঁহি থাকক আৰু ভাল দিনবোৰ উদযাপন কৰক কাৰণ মানুহৰ জীৱননো কেইদিনীয়া গতিকে সকলোৱে হাঁহি থাকিবলৈ যত্ন কৰক আচলতে মই হাঁহিহে ভাল পাওঁ হহুৱাব নাজানো গতিকে আপোনালোকৰ এই পবিত্ৰ দিনটোত মই সেৱা এটা ল'ব পাৰিছোঁ তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কথা নে হাঁহি থাকি ভাল পাওঁ সঁচাকৈ কৈছা নে অকণমান জ্বলা লাগিছে
লাগিছেনে দেখিছে অহংকাৰ নাই দুটা হাজবেণ্ড ষ্টেজত আছে চাওকচোন মোৰ কেনেকুৱা কপাল এইখন হয়নে কাৰোবাৰ আছে নেকি ইয়াত নাই কিন্তু মই দুটা কেনেকৈ মেইনটেইন কৰিছোঁ দেখিছে শুৱে বাৱে চাওক কাৰোবাক যদি এনেকুৱা কিবা টিপছ লাগে অনুষ্ঠানৰ পিছত বেক ষ্টেজত লগ কৰিব মই শিকাই দিম হ'বনে ঠিক আছে ধন্যবাদ যি নহওক জয়তে ইয়াত উপস্থিত থকা পাথৰবাসী ৰাইজক মোৰ ফালৰ পৰা সেৱা জনাইছোঁ আৰু কালী পূজাৰ উপলক্ষে যি এই অনুষ্ঠান ভাগ ইয়াত অনুষ্ঠিত কৰা হৈছে সমূহ উদ্যোক্তালৈ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিলে আচলতে শুনি আহিছোঁ বহুত দিনৰ পৰা ইয়াতে প্ৰত্যেক বছৰে এই অনুষ্ঠান পতা হয় আৰু আজি সঁচাকৈ আহিবলৈ পাই ভাল লাগিছে মই আচলতে কোনো আৰ্টিষ্ট হৈ অহা নাই আপোনালোকৰ নিজৰ ছোৱালী বোৱাৰী যি বুলি ভাবে আৰু সেই বুলিয়ে ইয়ালৈ আহিছোঁ আৰু বতৰটো অকণমান বেয়া কাৰণে হয়তো চবৰে বেয়া লাগি আছে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ অনুষ্ঠান শেষ হোৱাৰ পিছত যাতে বৰষুণ আহে এতিয়া বৰষুণ নালাগে হয়নে নহয় ইমান ধুনীয়া এটা অনুষ্ঠান চলি আছে ইমান ধুনীয়া গান গাই আছে সকলোৱে ভাল লাগিছেনে নাই পুৰা জুচ উঠিছে ন ইমান ধুনীয়া আশ্চৰ্যৰ গান গাই গ'ল সঁচাকৈ বহুত ভাল লাগিছে আৰু এনেকৈ সদায় চলি থাকক তাকে কামনা কৰিছোঁ মই ইয়ালৈ কাৰ লগত আহিলোঁ গম পাই নাপায় গম পাইনে মোহনৰ লগত আহিছোঁ হে ভৰি ভঙা হাত ভঙা ল'ৰাটোৰ লগত এতিয়া সি মোক আনিলে আনি পেলাই ৰাস্তাটো দেখাই দিলে মানুহটো নাই গ'লে বা গ'ল কোনোবা চাগে ছোৱালীৰ লগত লাইন মাৰি আছে নেকি ঠিক নাই মোহন মোহন ৰবা মুখত মাংস সোমাই আছে এইয়া দেখি আছে মই কোৱা নাই এই মাংস দেখিলে সি ৰ'ব নোৱাৰে এই মাংস চুবাই আছেগে চুবোৱা নাই চেচ বৰ ধুনীয়া লাগিছে ধুনীয়া লাগিছে বগা জোতা ক'লা কৰি পেলালিচোন নহয় মই বেলেগলৈ গ'লে সন্দেহ কৰে যে মই আগতে ফাংচন চাওঁ বুলি গৈ পেলাই লগৰ ল'ৰাৰ ঘৰত শুই থাকোঁ আজি আহোঁতে দেউতাই কৈছে বগা জোতাতে পিন্ধি যাম মই কৈছে কিয় কৈছে ফাংচনতো বোকা মানে জোতাৰ বোকা দেখিলে গম পাব ফাংচনলৈ গৈছে বুলি নহ'লে বহুত সন্দেহ কৰে দেখাত বোলে তিল পিঠা লাগিছেনে একদম তিল পিঠা হৈ আহিছে ইমান ধুনীয়া চোলা কোনে দিলে পেণ্ট বগা চোলা জোতা মোজা কোনে দিছে কেকেচাই দিছে আমাৰ মনিব ভাল লাগিছেনে না সেৱাৰ কাৰণে মেখেলাখন কাঠ আছে মানে এনেকুৱা কালাৰ মেখেলা দেখা নাই ন আপোনালোকে বহুত ধন্যবাদ মই উঠিম বুলি ক'লো মইতো ঘৰৰ ওচৰৰে ল'ৰা মোৰ পিছতো আমি কমিটি মানে পিছতো উঠিম এনেকৈ ভাবি তাই মাতি দিলে মোক মানে বেক ষ্টেজত কৈ আছে তই উঠিব লাগিব মই উঠি আহিলোঁ আৰু শেষত কিন্তু আপোনালোকৰ সহযোগ দেখি ইমান ধুনীয়াকৈ নাচিছে আমাৰ ভণ্টিহঁতে দাদাহঁতে ইমান ধুনীয়াকৈ নাচিছে বন্ধু বৰ্গ সকলোৱে মই পিছফালে অকলে নাচিছোঁ আজিকালি আকৌ অকলে নাচিবলৈ ভয় নহয় আপুনি যদি নানাচিলে ক'ব এতিয়া এক্টৰ হ'ল আগতে আমাৰ গাঁৱতে ঘূৰি ফুৰে হয়নে আকৌ যদি নাচিলে তেতিয়া ক'ব আজিকালি দুটকামান দিয়ে নেকি বৰ দিগদাৰ হয়নে নহয় কিন্তু আপোনালোকক বহুত ধন্যবাদ কি মনিবাই গ'লে নেকি ন আমিতো ঘৰ এটা পিছতে অকণমান গুণগুণে এজনী হৈছে পাণ্ডুৰ কুকুৰ এজনী হৈছে মোৰ কঠালি কোমোৱা হয়নে গালখন যাতে ফুলা পকৰিটোৰ নিচিনা কিনো খানে জানো গালত বাচ্চাটা কেনেকুৱা বাচ্চাটা আজি লাগিছিল ন মণি আৰু বাচ্চাটা একদম কমপ্লিট একে নহয়নে একে লাগে হয়নে বাবা এতিয়া আপোনালোকে চিঞৰিছে এই যে হাত ওলাই দিলে ঘৰ যদি আকৌ ঘৰত দিবহি মানে তেতিয়া চাই মানে দুটা মন এপিনেও জ্বলে সেইপিনেও জ্বলে
দুজনী ঘূৰি মই এজনী থাকো এজনী ওখ সেইকাৰণে মই সেইকাৰণে বিহু মঞ্চত গ'লে এতিয়া মনে কৰিছে মই বিহু মঞ্চত গ'লে এটা কথা গাওঁ বোলো ভেকুলী কৰিলে খালো সময় ভেকুলী কৰিলে খালো বোলো ভেকুলী কৰিলে খালো আমাৰ এই তেনেকুৱাই দুজনী বিয়া কৰালে নপৰে ভাগ আৰু কেকেচাই মই আৰু মই সঁচাকৈ কওঁ পাথৰি অঞ্চলৰ পৰা মোৰ শিল্প জীৱন যদি আৰম্ভ হৈছে পাথৰি অঞ্চলৰ পৰা আৰম্ভ হৈছে মই কিয় কওঁ যেতিয়া আপোনালোকে জানে মোৰ ইয়াৰ পৰা বিহু মঞ্চত বিহু মই মাৰিছোঁ ইয়াৰ পৰাই খালি পাথৰি অঞ্চলৰ সাংস্কৃতিক বা ৰাইজ বুলি মই কিয় কওঁ মোৰ অনুভৱৰ পৰা কৈছোঁ সাংস্কৃতিক বা ৰাইজ বুলি পাথৰি অঞ্চলখনত কিয় কওঁ আৰু আপোনালোকে জানে 2011 আৰু হিৰো মই হেৰি মই বাছুৰাকো সুধি লৈছোঁ যে মই আকৌ মাজত নবী ৰখাই কথা কৈছোঁ ক'ব পাৰিলে পাৰি মানে পাথৰি অঞ্চলৰ পৰা মই যেতিয়া বিহু মাৰিছিলোঁ সেয়া 2006-07 মানৰ কথা কৈ আছোঁ যেতিয়া মই বিহু মাৰিছোঁ যেতিয়া মই ঘৰত ঘূৰিব যাওঁ তেতিয়া ওচৰলৈ কেতিয়াবা আহি পেলাই হয় দুপৰীয়া মানুহ শুৱেতো দুপৰীয়া মানুহ উঠি আহি পেলাই কয় তেতিয়া এই এতিয়া ধুলো নগদ খোৱা সময় কিন্তু মই বেলেগৰ ল'ৰা মই পাথৰি অঞ্চলত মই বিহু মাৰোঁ যেতিয়া মই দিনে ৰাতি ঢোল বজাই ইয়াত আজিলৈকে এটা মানুহে নক'লে যে ভাইটি তুমি কিয় বেলেগৰ ল'ৰা দুপৰীয়া অঞ্চলত কিয় ঢোল মাৰিছা কিন্তু ওচৰত দিছিল তেনেকৈ আপোনালোকৰ মাজত মই গৌৰৱ কৰি নকওঁ মানে গৌৰৱ কৰিব পৰা হোৱা নাই তেতিয়া আমাৰ বিহু দল গগনা বিহুৱা দল গোটেই অসমে জানিছিল লাহে লাহে গগনা বিহুৱা দল পাথৰি বুলি আৰু সেই মৰম চেনেহ আপোনালোকৰ আশীৰ্বাদ এতিয়াও আছে আৰু অথনি মই উঠি আহোঁতে আপোনালোকে যি মৰম আশীৰ্বাদ আমাৰ কাৰণে হাত চাপৰি আশীৰ্বাদ আপোনালোকৰ চিঞৰে আমাৰ কাৰণে আশীৰ্বাদ আৰু এই মৰম চেনেহ সদায় থাকিব আপোনালোকৰ লগত আগতেও আছিলোঁ এতিয়াও থাকিম আগলৈও থাকিম এই মইনা কলিতা আপুনি এখন নোচাৰি নেকি শুনক এতিয়াতো গায়কে গাই গ'ল আচুচে গাই গ'ল মইতো গাব নাজানো আপোনালোকে জানে সেই যে 2006 চনত বাৰাণ্ডাত যে ঢোল মাৰিছিলোঁ বাৰাণ্ডাত যে গাইছোঁ আপোনালোকে সহযোগ কৰিছে কোন ল'ৰা এইটো সেই যে সহযোগ কৰি আহিছে তাৰ অভিজ্ঞতা পাই গাওঁ সহযোগ কৰি অকণমান হাত চাপৰি যদি দি দিয়ে এতিয়া নহয় বাৰে মাৰিব আপোনালোকে ৰঙা কৰি যাব মাংস মছলা দি মছলা চব মিলাই দিওঁ ধুনীয়াকৈ সহযোগ কৰিব মইনা আমাৰ বায়না ঘৰত কোনোবা এদিন নাচিব লাগিব বায়না ঘৰত খালে এদিন বজাব লাগিব হয়নে সহযোগ কৰিব ওই মগা